নমস্কাৰ আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকে চাইছে নমস্কাৰ 2.0 আজি এটা বেলেগ পদক্ষেপ লৈ আহিছোঁ আৰু পদক্ষেপৰ লগতে এটা আছে বহুত ধেমালি আপোনালোকে চাই থাকিব এইটো হৈছে মোৰ আজিৰ পদক্ষেপ চাফাই পদক্ষেপ যেহেতু আমি চাফা কৰিব নোৱাৰোঁ সেইকাৰণে আমি লেতেৰা কৰিবও নালাগে যেহেতু মই আজি অলপ হ'লেও চাফা কৰিম আৰু গোটেইখিনি মই চাফা কৰিব নোৱাৰোঁ কিন্তু চেষ্টা কৰিম যে মোৰ নিচিনাকৈ চবে সকলোৱে ৰাইজে এনেকৈ চাফ চিকুণটো বজাই ৰাখে যাতে আহক ইমান লেতেৰা দেই বৈধ লেতেৰা কিন্তু আমি সমাজখন এনেকৈ চাফা চিকুণ কৰি থাকিব লাগিব যাতে আমাৰ ভৱিষ্যতৰ কাৰণে বা বৰ্তমান কাৰণে হয় বাৰু তেওঁ আমি চাফ চিকুণটো মেইন আচলতে এখন সমাজ গঢ়ি তোলাত চাফ চিকুণটো বহুত সহায় কৰে মানে আৰু নমস্কাৰ সকলোৱে নিজৰ শৰীৰটো আৰু ঘৰখনে চাফা কৰিব পাৰে কিন্তু নিজৰ ঘৰৰ ওচৰৰ বাটটো কেতিয়াও চাফা কৰিব নিবিচাৰে আচলতে চাফা কৰাটো দৰকাৰ সকলোৱে চাফা কৰিব লাগে আচলতে এইটো সৰু কথা নহয় এইটো এটা বহুত ডাঙৰ কথা সমাজখন চাফ চিকুণ কৰাটো আৰু মই এইটো কথা ক'ব বিচাৰিছোঁ যে সমাজখন লেতেৰা কৰাত কিন্তু মোৰ এটা অংশই মোৰ এটা পাৰ্টে মই নিজকে নকওঁ যে মই সদায় চাফা কৰি চিকুণ কৰোঁ মই লেতেৰা নকৰোঁ বুলি এটা ভিডিঅ'ৰ কাৰণে যে মই আজি আগবাঢ়ি আহিছোঁ সেইকাৰণে মই সকলোকে এইটো কথাই জনাওঁ যে যিকোনো এটা মাধ্যমৰ পৰা আপুনি এনেকৈ সমাজখন চাফা কৰিবলৈ চেষ্টা কৰক এইটোকে মই কামনা কৰিছোঁ আপোনালোকে কৰিব বুলি আশা থাকিল তেওঁ এতিয়া এই লাহে চলা বাইকখন ধেমালিৰ মাজতে এতিয়া আমি আহি গৈছোঁ এতিয়া কমিটি লাইনত ব'লক ঐ চাহ একাপ লৈ আহ এইটো চাহ পাই গ'লো আপোনালোকে ভাবিছে চাগে চাহটো কিয় দিছে মানে কাৰণটো এইটোৱে হ'ল মানে ইহঁতে মানে ইয়াতে এই কালেকশ্যন কৰি আছে কালেকশ্যনৰ কাৰণে মানে বস্তুটো ঘপককৈ লগ পাই গ'লো চাহ কাপো খাই দিলোঁ ভাল লাগিছে এতিয়া এনেকৈ লগ পাই আছোঁ আপোনালোকে চাহ থাকিব নমস্কাৰ টোপন কেনেকুৱা পালি আজি চাহকাপ খাই পেলাই পেট নভৰিল অলপ ভোক লাগিছে কিন্তু ঘৰত নাযাওঁ এতিয়া বাহিৰতে কিবা এটা খামগৈ ব'লক আপোনালোকে এনেকৈ চাহ থাকিব নমস্কাৰ কিনো খাম বোলো আৰু ইয়াকে পালং বোলো বুটকে খাং আৰু এতিয়া হ'ব ভালকৈ বুট বনাই দিয়া একে স্পেচিয়েল খাই পেলাই বহুত আমি মানে আমাৰ ঘৰৰ ওচৰতে ভিনি বা আমি সদায় বুট খাই দিওঁ কিন্তু তুমি আজি তেওঁক নাপালোঁ আজি তোমাৰ খোৱাটো চাম কেনেকুৱা লাগে তুমি সদায় আমাকে জিভাৰ কিন্তু পানী পেলাই দিব লাগিব কিন্তু নাপালা পইচা দিয়া নহ'ব কিন্তু সিধা কথা এইটো হৈ গৈছে ৰেডি হৈ গৈছে সুন্দৰকৈ খাম দেই আজি মানে ঘৰত ভাত চাহ নাখাওঁ আৰু আজি এই মানে ঠাণ্ডা বতৰ ন অকণমান জ্বলা খাব মন যায় এই বান্ধিব নালাগে এই ইমান কষ্ট কৰিব নালাগে দেই ডাইৰেক্ট দি অঁ এই সুন্দৰ হ'ব দে একো নাই এই স্পেচিয়েল ৰেডি ভাল লাগিছে কাৰণে তাক সি পইচা পালে কিন্তু আচলতে পইচাহে নাপালে হয় চিধা কথা আৰু এই বস্তুটো দেই চিন্তা কৰিছিলোঁ নহয় চাফ চিকুণটো মেইন পুৰি দিমগৈ নমস্কাৰ এতিয়া বৰ্তমান এন্ধাৰ হৈছে আৰু এইটো বস্তু গোটেইটো আপোনালোকক নেদেখাওঁ লাহে দেখাম এই ঠাণ্ডা লাগিছে অলপ জুই পুৰাম আহক এই জুই লাগি গৈছে স্পেচিয়েল জুই আজি বতৰটো বহুত ঠাণ্ডা অলপ জুই পুৰাম আহক আমি গোটেই সোপাই এতিয়া চবা হয় জুই পোৱা আমি চব এতিয়া কি ধুনীয়া জুই দেখিছ গড কি জুই লাগিছে খৰি গৰম হৈ গৈছে গোটেই সোপাৰে এতিয়া গোটেই এই চাই ইয়াৰ হাগা লগা নিচিনাকে কিয় বহিছ তই হাগা লাগিছে নেকি তোৰ খনিয়াই থৈ গ'ল নেকি তোৰ খনিয়াই থৈ গৈছে চালাই সৰু বৰষতে বিয়া পাতিছ অভদ্ৰ নমস্কাৰ এই অকণমান মানে ওলাই আহিছোঁ গোটেইকেইটাই আপোনালোকৰ গান এটা শুনাম মোৰ লগত দুটা আছে ইহঁত দুটা বিট বক্সিং কৰিব মই গান গাম এতিয়া শুনক এতিয়া কি যে পালো তোমাক বুকুতে কি যে পালো তোমাক বুকুতে তুলি ললো হিয়া দেদা পুৰতে সামৰিলো দি থাকে সপোনে কি দিবি গাল গান গালো ঘৰ পালো সি আজি ভিডিঅ'টো এইখিনি সামৰি মাৰিছো আপোনালোকৰ মৰমৰ নমস্কাৰ 2.0 লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ মৰমৰ বলে যাওঁ দিয়া আজি